Hello guys, কি খবৰ তোমালোকৰ খবৰ সকলো ভালে আছা? Welcome to my channel. তো সকলোকে নতুন ভিডিঅ'টো স্বাগতম জনাইছোঁ। লাষ্ট ভিডিঅ' 31 ডিচেম্বৰ দিনাখনি খানা খোৱাৰ ভিডিঅ' দিছিলোঁ আৰু সেইদিনাখনি আহি পিনে আজি পূৰা কৰি পেলাই ৰাতি 9টা 9:30 বজাত আপলোড দিলোঁৱে। হয়তো আজি লাষ্টৰ ভিডিঅ' আৰু আজি বনাইছোঁ 2023 প্ৰথমটো ভিডিঅ'। ডেট হৈছে 8 জানুৱাৰী 2023। নতুন বছৰ প্ৰথমটো ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। চবে ছাপোৰ্ট কৰিবা, ভিডিঅ' বনাই যাম। আচলতে ক'বলৈ গ'লে মোৰ ভিডিঅ' মানে যে মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, ৱাটচ টাইম বাঢ়িব, মই পিছত পইচা পাম, এইবিলাক হেৰি মই একো বনোৱা নাই। মোৰ এটা মানে হবি টাইপ আৰু মোৰ ভিডিঅ' বনাই ভাল লাগে, তো মই সেইকাৰণে বনাই আছোঁ, দি আছোঁ। তো ভিডিঅ' বনাই চাই থেংক ইউ চবকে। মানে তথাপিও ছাবস্ক্ৰাইব কৰি দিবা, পিছত কি হয় দেখা যাব সেইটো মানে। আৰু এতিয়া বাৰু ছাবস্ক্ৰাইবাৰ ইমান বঢ়া নাই, ৱাটচ টাইমটো বাঢ়ি আছে। এতিয়া ৱাটচ টাইমটোও মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ৱাটচ টাইম কি মানে সেইটো চবেই নাজানিব পাৰে। ৱাটচ টাইম মানে হৈছে তোমালোকে চোৱা এটা ভিডিঅ'ৰ মানে সময়টো। ছাপ'জ মই এটা এক্সাম্পল হিচাপে কৈছোঁ, যদি বোলে মই মানে বুজাই দিছোঁ আৰু যিখন নাজানো ৱাটচ টাইম মানে কি। যেনিবা মই এটা ভিডিঅ' এঘণ্টা এটা ভিডিঅ' মই যেনিবা আপলোড মানে বনাই মেলি আপলোড কৰিলোঁ। এতিয়া সেইটো মনিটাইজেশ্যন হ'বলৈ এটা চেনেলৰ খুব বেছি মানে 4000 ঘণ্টা হ'ব লাগিব, 4000 ৱাটচ টাইম, 4000 আৱাৰ্ছ ৱাটচ টাইম হ'ব লাগিব। তো যদি মই যদি এটা ভিডিঅ' তোমালোকক মানে 1 ঘণ্টা এটা ভিডিঅ' বনাই মেলি বোলে মই আপলোড কৰি দিলোঁ বোলে ভিডিঅ'টো, তাৰপিছত যদি সেই ভিডিঅ'টো 4000 মানুহে চায়, 4000 মানুহে চালে কি হ'ব? এঘণ্টাকৈ 4000 ঘণ্টা হ'ব। তো 4000 ঘণ্টা হ'লে সেইটোৱে আকৌ 4000 আৱাৰ্ছ ৱাটচ টাইম। তো সেইটো কমপ্লিট হ'লে মোৰ চেনেল মনিটাইজেশ্যন হ'ব আৰু লগতে 1K ছাবস্ক্ৰাইবাৰটো লাগিবই। কিন্তু মই বাৰু এঘণ্টা এটা ভিডিঅ' নবনাওঁ, তো প্ৰায় 10 মিনিট মেক্সিমাম, আৰু তাতকৈ কমো হয়। তো সিমান মই ভিডিঅ' বনাই দি থাকোঁ। তো তোমালোকে চোৱা, থেংক ইউ। তো গাইজ এনেকৈ আৰু এদিন লাহে কৰি মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব আৰু 4000 আৱাৰ্ছ ৱাটচ টাইম কমপ্লিট হ'ব। হবি হিচাপতে বাৰু মই ভিডিঅ'বিলাক বনাই দি থাকোঁ। তথাপিও তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, যাতে চবে চাব পাৰে, আৰু কমেণ্ট কৰিবা ভাল লাগিলে। তো মই ইমান বেছি কথা কৈ নাথাকোঁ ষ্টাৰ্টিঙতে। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কৈ দিছোঁ আজি ক'লৈ গৈ আছোঁ। আজি গৈ আছোঁ আমি চৰাইদেউ ফেষ্টিভেল, ডেট হৈছে 8 জানুৱাৰী। তো 8 তাৰিখ 9 তাৰিখ 3 দিন আছিলে চৰাইদেউ ফেষ্টিভেল, যোৱাকালি হৈ গ'ল। আজি আমি গৈ আছোঁ তালৈ চৰাইদেউ, এনেই পিকনিক খাবলৈ বুলি নহয়, আমি ফেষ্টিভেল চাবলৈ গৈ আছোঁ। তো ব'লা অলপ পিছত লগ পাই আছোঁ। তো গাইজ এবাৰ ওলাই মেলি ৰেডি ফুল, লগতে আহি পেলাই ৰাস্তাটো ৰখি আছে আৰু সোনকালে যাওঁ মই ওলাই। তো গাইজ এবাৰ অমৃতক দিলোঁ কেমেৰা আৰু সি চব কৰিব। আৰু আমি চাৰিটা গৈ আছোঁ আজি। বুলেটত মই আৰু অমিত, আৰু ডিউকত আহি আছে প্ৰাচুৰ্য আৰু নৱ। তো আমি 4টা গৈ আছোঁ। তো ব'লা গৈ থাকোঁ। তো গাইজ ফিল আপ কৰি ওলাই আহিলোঁ, আৰু প্ৰাচুৰ্য অলপ আগলৈ গৈ গ'ল। আমি ফিল আপ কৰোঁতে সিহঁতি আমাক নেদেখিলে, তো সিহঁতি আগত গ'ল। তো আমি গৈ আছোঁ পিছে পিছে আৰু কিমানৰ ৰাস্তাবিলাক দেখাই থাকোঁ ন। এতিয়াতো ডাইৰেক্ট গৈ পিনে তাই চৰাইদেউত লগ পাই আছোঁ, চৰাইদেউ তাতে দেখুৱাম আৰু দেখোঁ মই চব ভালকৈ চলাই যাওঁ, হয় নাই? তো ব'লা।
তো গাইজ আমি চৰাইদেউ পালোহি আমি মেইন গেট এতিয়া সোমাই গৈ আছোঁ আৰু মানুহৰ যথেষ্ট ভিৰ হৈছে চাগে এইডোখৰতো ইমানখিনি দেখিছোঁ আগত গৈ কি হয় এতিয়া চাওঁগৈ তো গাইজ চৰাইদেউ ভিতৰত সোমালোঁ আৰু ইয়াৰ মাহল চোৱা চবফালে খালি মানুহ তো আমি এতিয়া ইয়াতচোন বহুত ভিৰ লাগিছে মৈদামত আমি ফাৰ্ষ্টত নোসোমাওঁ তো আমি ফাৰ্ষ্টত গৈ পিনে মেলা চাই আহোঁ তাৰপিছত আহি পিনে মৈদামত সোমাম তো চাই থকা ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰা আৰু অলপ কমেণ্ট কৰা আৰু অলপ শ্বেয়াৰ কৰা দেই তো গাইজ এইফালে মেলা বহিছে আৰু ইয়াৰ গেটখন চোৱা আৰু এইফালে ষ্টেজ তো ৰাতিকৈ পূৰা ডাবল ফাংচন আছে ৰাতিকৈ বেছি ভাল লাগিব বাট আমি ৰাতিলৈকে নাথাকোঁ আমি যামগৈ তো গাইজ ইয়াত আহি পিনে আমি দেখিলোঁ ইয়াত মানে খেল পতা হৈছে আৰু ইয়াত কি হয় এডাল বাঁহৰ ওপৰত হাঁহ এটা বান্ধি দিয়া হৈছে আৰু বান্ধৰ ওপৰত পৰা তেল বা পিছল জানো গ্ৰীজ চিজ কিবা সানি দিছে চাগে যাতে মানে সহজতে ধৰিবগৈ নোৱাৰে হাঁহটো আৰু হাঁহটো অকল চুলেই হ'ল মানে গৈ পিনে এৰুৱাবগৈ নালাগে আৰু জাষ্ট অকল চুলেই হ'ল বাট ইমানো সহজ নহয় বহুতে ট্ৰাই কৰি আছে যোনে চুব পাৰিব তাৰে হ'ব হাঁহটো আৰু লগত দিব 1000 টকা এতিয়া কোনে পাৰে উঠিবলৈ য'ত অকলে মানে উঠিম বুলি নহয় চবেই মানে লগে ভাগে ইটোৱে সিটোক মানে ঠেলা ঠেলি কৰি মানে ইটোৰ পৰা ইটো উঠি ধৰিবলৈ মানে চুবলৈ ট্ৰাই কৰি আছে বাট বহুতবাৰ ফেইল হোৱাৰ পাছতো ট্ৰাই কৰি আছে একো নাই কোনোবাই নহয় কোনোবাইতো কৰিব পাৰিবই চাওঁ এতিয়া কোনে পাৰে তো গাইজ খেল চাই আহি বা আমি মেলা চাবলৈ যাওঁ কিনো আহিছে কি হৈছে কি বস্তু ওলাইছে মেলাত চাওঁগৈ তো মানুহ যথেষ্ট হৈছে এতিয়ালৈকে তো গাইজ মেলা ফুৰি মেলি এতিয়া মোবাইলৰ কভাৰ দোকান এখন দেখিলোঁ তো আমি এতিয়া মোবাইলৰ কভাৰ এটা লওঁ এতিয়া সি লৈ লওক মোবাইলৰ কভাৰটো তো গাইজ চৰাইদেউৰ পৰা ওলাই আহিলোঁ আমি মৈদামৰ ওপৰতে নগ'লোঁ কাৰণ ভৰি চৰিৰ পৰা বিষ হৈ গৈছে এইডোখৰতে ঘূৰি মেলি তো মৈদামৰ ওপৰতে নগ'লোঁ আৰু টিকেট কটা মেলা ইমান মানুহৰ ভিৰ দেখিলোঁ তো সেইকাৰণে নাযাওঁ বুলি ক'লে এইকেইটাই তো সেইকাৰণে নগ'লোঁ আৰু এতিয়া ঘৰলৈকে যাওঁ তো গাইজ ঘৰলৈ যোৱাৰ আগত আকৌ আমি এতিয়া যাম ফটো মাৰিবলৈ ইহঁতে গ'লে এইফালে ধুনীয়া জেগা এডোখৰ আছে ফটো মাৰোঁগৈ বুলি ক'লে তো সেইকাৰণে যাওঁ ফটো দুকপমান মাৰোঁগৈ
তো গাইজ ফটো মৰা হৈ গ'ল আৰু এতিয়া যাওঁ ঘৰলৈকে। তো আজিৰ দিনটো বহুত বেছি ভাল লাগিলে চৰাইদেউলৈ গৈ। তো বহুত দিন অহা নাছিলোঁ, প্ৰত্যেক বছৰে যাওঁ বাৰু, যোৱা বছৰে গৈছিলোঁ আৰু এইবছৰ গৈছোঁ। তো বহুত বেছি ভাল লাগিলে আৰু যিমানখিনি পাৰিলোঁ তোমালোকক দেখুৱালোঁ। তো এইখিনি আছিলে আজিৰ ব্লগ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালা। যদি ভাল লাগিলে দেন লাইক কৰা, কমেণ্ট কৰা, শ্বেয়াৰ কৰা আৰু যদি চেনেলটো নতুনকৈ চাই আছে দেন ছাবস্ক্ৰাইব কৰা। লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই ফ্ৰেণ্ডছ।